দেৰগাঁৱৰ ৰাজাবাহাৰত উত্তপ্ত পৰিস্থিতি দেহ ব্যৱসায়ীৰ ঘাটিত মহিলা সমিতিৰ অভিযান লাডু বৰা নামৰ এজন ব্যক্তিৰ বাসগৃহত বহুদিনৰ পৰা দেহ ব্যৱসায় চলি থকাৰ অভিযোগ ৰাইজৰ ঘৰটোৰ পৰা অঞ্চলটোৰ মহিলাসকলে দুগৰাকীকৈ যুৱতী আৰু এজন বয়োজ্যেষ্ঠ ব্যক্তিক উলিয়াই আনি উত্তম মাধ্যম সোধায় দেৰগাঁও আৰক্ষীয়ে আটক কৰিছে লাডু বৰা আৰু তেওঁৰ পত্নী ৰাইজৰ ৰুখৰ পৰা আৰক্ষীয়ে আটক কৰিছে দুই যুৱতী আৰু বয়োজ্যেষ্ঠ ব্যক্তিজনক আৰক্ষীৰ সৈতে স্থানীয় মহিলাৰ হতাহতি জানিব পৰা মতে পূৰ্বেও এনে ঘটনা সংঘটিত হৈছিল লাডু বৰাৰ ঘৰত মানে মিস্ত্ৰী কামৰ খবৰ কৰিবলৈ আহিছিলোঁ আমি মিস্ত্ৰী কৰে মানুহজনে মিস্ত্ৰী কৰে মিস্ত্ৰীৰ কাৰণে আহিছিলোঁ আৰু মই আগফালে বহি আছিলোঁ মই এইবোৰ একো নাই আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ ৰাইজৰ প্ৰশাসনে ইয়াৰ উচিত ব্যৱস্থা ল'ব লাগিবই যদি তেওঁলোকে ল'ব নোৱাৰে আমি ৰাইজে ল'ম ইয়াৰ উচিত ব্যৱস্থা ৰাইজে ল'ম দেৰগাঁৱৰ পৰা কুমুদ বৰাৰ ৰিপৰ্ট এনি ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি